কৃষ্ণ শুভ জন্মাষ্টমী। জন্মাষ্টমীৰ উপলক্ষে এয়া নাম সেৱা ভাগ আয়োজনাৰ্থে যাৱতীয় সকলো বস্তুবোৰ জতাই লোৱা হৈছে। ভকত অহাৰ লগে লগেই শাৰী শাৰীকৈ বহি এজনে গুৱাপান অৰ্পণ কৰিব, শৰাই অৰ্পণ কৰিব। তাৰ পাছতেই এজনে নাম প্ৰসংগ হাত ধৰিব। তেনেদৰে আমি আজি শুভ জন্মাষ্টমীৰ উপলক্ষে এভাগ নাম সেৱা আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শদিয়া জিলা শাখাই সন্ধিয়া নামভাগ আয়োজন কৰা হৈছে। দিনত অনেক প্ৰতিযোগিতা, বহু শিশুসকলৰ লগত ৰং ধেমালি, বহুতো কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা অনেক হৈ গ'ল। হৈ যোৱাৰ প্ৰাক মুহূৰ্তত নাম সেৱা ভাগ দিনত হৈছিল যদিও সন্ধিয়াও নাম সেৱা ভাগ জতাই লোৱা হৈছে। এই নাম সেৱা ভাগৰ লগত পৰম পূজ্য কৃষ্ণদেৱৰ দুখানি অভয় চৰণত ঠাই পোৱাৰ মানসেৰেই গুৰুজনাৰ এষাৰি অমৃতময় বাণী প্ৰমত্ত নাম সিংহ প্ৰকাশ পোৱাৰ মানসেৰেই এয়া আপোনালোকলৈ আসন ভাগক সাক্ষী কৰি এটি ভিডিঅ' বনাই ৰাখিছোঁ, চিৰস্মৰণীয় হিচাপে ৰৈ যাবলৈ। কৃষ্ণ জয় গুৰু শংকৰ।